আজি অসম বিধানসভা নিৰ্বাচনৰ যিটো ফলাফল আমি দেখিবলৈ পালোঁ, এইটো দেখিবলৈ পাই আমি বহুত বেছি সুখী হৈছোঁ। কাৰণ আজি অসমত পুনৰবাৰ ভাৰতীয় জনতা পাৰ্টীয়ে বৃহৎ ভোটৰ ব্যৱধানত জয়লাভ কৰিবলৈ সক্ষম হ'ল। আৰু এইটো আমাৰ অসমবাসীৰ বাবে এটা বহুত বেছি সুখৰ মুহূৰ্ত বুলি মই বিবেচনা কৰিব পাৰোঁ। কাৰণ শাস্ত্ৰৰ মতেও ৰজা সেইজনহে হ'ব লাগে, যিজন ৰজাই বোলে আমাৰ দেশৰ, আমাৰ ভাৰতবৰ্ষৰ যিটো আমাৰ সনাতন সংস্কৃতি আছে, সেই সংস্কৃতি, সেই ধৰ্ম, আমাৰ সনাতন ধৰ্ম, আমাৰ অৰিজিন ৰুট, এইটোক যোনে প্ৰিজাৰ্ভ কৰে, যোনে প্ৰটেক্ট কৰে আৰু যোনে প্ৰমোট কৰে, সেইজনকহে আমি ৰজা বনোৱা উচিত। সেইজনকহে নিৰ্বাচিত কৰি কিনে আমাৰ দেশৰ ৰজা হিচাপে বনোৱা উচিত। নহ'লে যিবিলাক মানুহে বোলে আমাৰ মাৰ সমান গৌ মাতাক যোনে ভক্ষণ কৰোঁ বুলি কৈছে, সেইবিলাক মানুহক আমাৰ অসমত দৰকাৰ নাই। এইটো চিধা কথা। আমাৰ বিহুৰ সময়ত আমি গৌ মাতাক আমি হালধিৰে গা ধুৱাই মৰম কৰোঁ, সেই গৌ মাতাক যোনে ভক্ষণ কৰোঁ বুলি কয়, তেনেকুৱা ধৰণৰ মানুহৰ আমাৰ অসমত কোনো প্ৰয়োজন নাই। আমাক এনেকুৱা চৰকাৰ লাগে, এনেকুৱা এখন চৰকাৰ লাগে, এনেকুৱা এজন ৰজা লাগে, যিজনে আমাৰ সনাতন সংস্কৃতিক ৰক্ষা কৰে আৰু প্ৰিজাৰ্ভ কৰে। আৰু তেতিয়াহে আমাৰ এই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে যিখিনি আমাৰ সংস্কৃতি আমাক দি থৈ গৈছিল, যিখিনি আমাক কৃষ্ণ ভক্তি প্ৰচাৰ কৰি থৈ গৈছিল, সেইখিনি তেতিয়াহে আৰু গোটেই বিশ্ব দৰবাৰত ভালকৈ প্ৰচাৰ হ'ব। আৰু অসমবাসীৰ মাজতো তেতিয়াহে এইখিনি আমি ভালকৈ আৰু প্ৰচাৰ কৰিব পাৰিম। যদি আমাৰ দেশখনত এটা কমিউনিষ্ট চৰকাৰ থাকে, তেতিয়া আমাৰ সংস্কৃতি কেতিয়াও প্ৰমোট হ'ব নোৱাৰে। আমাৰ সংস্কৃতি এটা সময়ত লুপ্ত হৈ যাব।